কবিতাৰ শিৰোনাম তৃতীয় প্ৰহৰ ৰাত্ৰি। কথা অনুভূতি গায়ন। কণ্ঠ বৃষ্টিপন্যা শইকীয়া। আইদেউ ঘৰৰ লখিমী, আইদেউ ঘৰৰ জেউতী। আতল তোল চেনেহত তাই কলা কলাকৈ বাঢ়ে। প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছে চম্পা, উঠা সখী গুণৱতী তুলি বান্ধা খোপা। সম্পত্তিৰ পাহাৰে তাইক ভুল নিয়াব নোৱাৰে, তাইক লাগে এটা সোণাৰুৰ পুলি, তাইক লাগে এটি সততাৰ হাঁহি। আইদেৱে সপোন দেখে, ৰূপ কোঁৱৰে চুমাই দি যাচে। আইদেৱে লাজত পানী হৈ পমে, মম হৈ গলে। আই মোৰ ভৰি কোটে কোটাই, আই তোক জোঁৱায়ে নুপুৰ পিন্ধাই। পদূলিত কলপুলি পোতে, আমডালি আৰে। লাজৰ উৰণি টানি আইদেৱে মাকক সোধে, প্ৰহৰ কিমান হ'ল? তৃতীয় প্ৰহৰৰ সামৰণি পৰিল। ৰজনী বিদুৰ দিশ ঢৌল বৰণ, শেৱালি পাহিবোৰ বননিত সৰি। মাকে আইদেউ বুকুত সুমুৱাই কলে, মোৰ লখিমী তই দুচকু নেহেমেকাবি। মোৰ জোঁৱাই ধনৰ চিকমিকনিত অন্ধ হল, তেওঁ দূৰ দেশলৈ বনিজ বেহাবলৈ গল।